আজ্ঞাধুৰীত গৰু চোৰৰ সন্ত্ৰাস। কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আজ্ঞাধুৰীত গৰু চোৰৰ সন্ত্ৰাস। পুৱতি নিশা আজ্ঞাধুৰীৰ গাঁওবুঢ়া চকৰ সমীপত এটা পৰিয়ালৰ গোহালিৰ পৰা গৰু চুৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পিছত এখন বিলাসী বাহনসহ 4গৰাকী চোৰক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। গৰু চোৰৰ এই বৃহৎ দলটোৰ 4গৰাকী ৰাইজে আটক কৰে যদিও ছুইফ্ট ডিজায়াৰ সহ অন্য চোৰ কেইজনক পলাই যাবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষী ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, সামগুৰি লাইভ। ঘটনাটো কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহিছোঁ। মোৰ ঘৰটো গাম্বুৰাৰ চকতে হয়। মই গাম্বুৰাৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই পেলাই, এই যিখন ভাঙিছে গাড়ীখন, সেই গাড়ীখন চাইডত ৰখাই পেলাই কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকা আহিল, সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটোক এই গাড়ীখনৰ পৰা এটা কাল্লা চনা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল, মোৰ লগতে এইমাত্ৰ চাৰক দিলোঁ। বগা কাপোৰ গাড়ীটো লৈ আহে সিহঁতে, গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি ল'লে পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কানে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল, ৰাইজে দেখা পাইছে। হয়তো এতিয়া হয়তো গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালো এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকে ওলাই পৰব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলো, এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলো, আকৌ বেয়া হ'ল। বেয়া হোৱাত ঘূৰি আহিছে গাম্বুৰা চক। আমি 5জন পাইছো। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে, আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে, মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল, পুলিচে গৰু লৈ গুচি গ'ল। গৰু নিছে মানে পুলিচ চুৰ কেইজন লৈ গুচি গ'ল। গৰু নিছে বুলি কৈছে তেওঁলোকৰ। গৰু নিছে কাৰণে চুৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পোৱা নাই, পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব। এনে 5জন ধৰিছো। সিহঁতৰ 4খনমান গাড়ী, 3খনমান গাড়ী থাকিব লাগে। 2খন গাড়ী আমি দেখিছো, এখন চুইফ্ট আছিল আৰু এইখন চুইফ্টখন পলালে, এইখন ধৰিলো। বাকী আৰু চাইডত যদি গাড়ী আছে গম নাপাওঁ আৰু থাকিবই নিশ্চয়, কাৰণ কিয় গৰু বিলাক দি নিব, বেলেগ গাড়ীও আছে। গৰু নিয়া মানুহ কেইজনৰ নামটোতো আমি সোধা নাই। এনে সুধিছো ক'ত ঘৰ, সিহঁতে বৰপেটাত বুলি কৈছে। বৰপেটা